নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সকলো ছাৰ বাইদেউ শিক্ষাসেতু এপৰ দ্বাৰা আমি এটেণ্ডেঞ্চ দি আছোঁ, যিহেতু কিন্তু সেই ক্ষেত্ৰত আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ। কিছুমানৰ লোকেশ্যনৰ সন্মুখীন হৈছে, স্কুলত আছে কিন্তু আমাৰ লোকেশ্যনটো বেলেগ দেখাই আছে। গতিকে সেই ক্ষেত্ৰতো মই আজি গধূলিলৈ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত আগবঢ়াই দিম। এই ভিডিঅ'টোত মই অন্য এটা দিশ আমি আলোচনা কৰিবলৈ লৈছোঁ, যিটো আমি এটেণ্ডেঞ্চ দিয়াৰ সময়ত যদি এবাৰ আমি এটেণ্ডেঞ্চ ৰাতিপুৱা আহি আমি এবাৰ এটেণ্ডেঞ্চ দিয়াৰ পিছত যদি ফটো আপলোড হোৱাত কিবা খেলি মেলি হয়, তেতিয়াহ'লে আপোনালোকে লগে আৰু এখন ফটো আপলোড কৰি নিদিব। লগে আৰু এখন ফটো আপলোড কৰি দিলে আপুনি যিটো ছুটি লোৱা টাইমত যিটো এটেণ্ডেঞ্চ দিব, যিটো আমাৰ ছুটিৰ টাইমত আমাৰ যিটো এটেণ্ডেঞ্চ দিব লাগে, সেইটো আপোনাৰ লগে ইয়াতে চাবে। ইয়াতে আমাৰ স্ক্ৰীণত দেখি আছে যে আমাৰ মাজৰে এগৰাকী বাইদেৱে এনেদৰে আমাৰ যিটো 9:02 আমাৰ ৰাতিপুৱা আমাৰ যিটো এটেণ্ডেঞ্চ দিয়া হৈছিল, তাৰপিছত ফটোৰ কিছু অসুবিধাৰ সন্মুখীন হোৱাত তেওঁ 9:54 এনেদৰে ফটো দ্বিতীয়বাৰৰ কাৰণে আপলোড দিওঁতে তেওঁৰ আউট টাইমত সেই টাইমটো আহি গৈছে। গতিকে তেওঁৰ আজি যিটো আমাৰ শিক্ষাসেতু পৰ্টেলত তেওঁৰ যিটো ছুটিৰ টাইমত গ'ল, সেই টাইমটো 9:54 দেখাই আছে। গতিকে আমাৰ এনেদৰে অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে ফটো আপলোড দিয়াৰ সময়ত বা এটেণ্ডেঞ্চ দিয়াৰ সময়ত আপোনালোকে খুব সচেতন হ'ব। এবাৰ আপোনালোকে কিছু অসুবিধা পালে লগে আৰু এবাৰ আপুনি এটেণ্ডেঞ্চ দি নিদিব, অলপ সময় ৰ'ব। যদি পিছত দিব লগা হয় দিব, লগে নিদিব। আজিৰ ভিডিঅ'খিনি এইখিনিয়ে, আৰু মই আজি দি আছোঁ লোকেশ্যনৰ ক্ষেত্ৰত যি অসুবিধা হৈছে সেই অসুবিধাৰ সমাধানৰ বাবে ভিডিঅ' আপলোড কৰিম বাৰু। মোৰ এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।